স্বাগতম জনাইছোঁ ডিজিটেল হয় ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত দেখুৱাম যে যিসকল ব্যক্তিয়ে আপোনালোকে যোৱা বছৰ আপোনালোকে চৰকাৰী টয়লেটৰ বাবে অনলাইন আবেদন কৰিছিলে 12,000 টকাৰ কাৰণে, সেই লিষ্টসমূহ আহি গৈছে। তো এই লিষ্টটো আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু লগতে কেনেকৈ আপোনালোকে আকৌ এই আঁচনিৰ বাবে কেনেকৈ নতুনকৈ অনলাইন আবেদন কৰিব পাৰিব সেই বিষয়েও মই এইটো ভিডিঅ'ত দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সেৱালৈকে চাই থাকিব। আৰু লগতে আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, ঠিক আছে। তো প্ৰথমতে দেখাই লৈছোঁ আপোনালোকক যে এই লিষ্টসমূহ কেনেকৈ ডাউনলোড কৰিব, তাৰপিছত দেখুৱাম আপোনালোকৰ কেনেকৈ নতুনকৈ অনলাইন আবেদন কৰিব পাৰিব, ঠিক আছে। তো বন্ধুসকল, আপোনালোকে প্ৰথমতে দেখাই লৈছোঁ যে আপোনালোকে এই লিষ্টসমূহ যোৱা বছৰ যিসকলে এপ্লাই কৰিছিলে তেখেতসকলৰ লিষ্টসমূহ কেনেকৈ ডাউনলোড কৰিব পাৰে সেইটো প্ৰথমতে দেখাই লৈছোঁ। তাৰ বাবে আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ গুগলত গুচি যাব, গৈ কিনে তাতে গৈ চাৰ্চ কৰি দিব SBM স্পেচ এৰিব REPORT ৰিপৰ্ট বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথম যিটো আপোনালোকৰ ৱেবছাইট দেখা পাব ইয়াতে, তো ইয়াতে আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। তো কি কৰিব, আপোনালোকে চিম্পলি লাহেকৈ স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে হাউচ হোল্ড অফ ফেজ 2 CSC ৰিপৰ্ট, ঠিক আছে। তো ইয়াতে আপোনালোকে কি কৰিব, প্ৰথম যিটো আপোনালোকে অপশ্যন দেখা পাইছে MR17, তো ইয়াতে আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অকণমান ৱেইট কৰিব। অকণমান ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। তো ইয়াতে আপোনালোকে কি কৰিব, চিম্পলি ইয়াতে য'ত আছাম লিখা আছে তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ গুচি আহিব। আপুনি কি কৰিব, চিম্পলি ইয়াতে আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেইখন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ দেখা পাব। তো ইয়াতে বহুতকেইটা ব্লক নেম দেখা পাইছে। তো আপোনালোকৰ যিটো ব্লক হয় ইয়াৰ পৰা চিলেক্ট কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, চিম্পলি ইয়াতে দেখা পাইছে ইয়াতে সংখ্যাবিলাক, ইয়াতে আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ গুচি আহিব। তো আপুনি চিম্পলি কি কৰিব, ইয়াতে ডাউনলোড অপশ্যনটো দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এক্সেল শ্বীটত আপোনালোকৰ গোটেই ব্লকৰ লিষ্টসমূহ ডাউনলোড হৈ যাব। ডাউনলোড হৈ যোৱাৰ লগে লগে ইয়াতে কি কৰিব, চিম্পলি আপুনি কি কৰিব, অ'পেনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ এক্সেল শ্বীটত আহি যাব। তো এইখিনি আছিলে আপোনাৰ ডাউনলোড কেনেকৈ কৰিব পাৰে সেই বিষয়, আৰু লগতে আপোনালোকে অনলাইন আবেদন কেনেকৈ কৰিব পাৰিব সেই বিষয়ে মই নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ। তো ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।